हेलो एवरीवन আজি মই বনাম মেগী আৰু ব্ৰেডেৰে বনোৱা এটা ব্ৰেকফাষ্টৰ ৰেচিপি অতি কম সময়তে এটো হৈ যায় প্ৰথমতে মই মেগীখিনি নৰমালি বনাই লৈছো মই মেগীখিনি অকনমান নিমখ মেগী মছলা আৰু অলপ পিয়াজ আৰু এটা জলকীয়া দি ভালদৰে এনেকৈ বনাই লৈছো মেগীখিনি পানীখিনি শুকালে আমি নমাই থব লাগিব কাৰণ ঠাণ্ডা হোৱাৰ পিছতে এইখিনি আমি ব্ৰেডত ব্যৱহাৰ কৰিবলৈ পাৰিম এইপিনে মই ব্ৰেডখিনি লৈ লৈছো আপোনালোকৰ সুবিধামতে ব্ৰেড যিমানটো বনাই তেনেকৈ লৈ ল'ব এতিয়া মই গুটিকেইখন ব্ৰেডতে অলপ অলপকৈ টমেটো সস দি গৈছো আৰু ভালদৰে গুটিকেইখন ব্ৰেডত এনেকৈ মিলাই লৈছো এনেকৈ মিলাই ল'ব এতিয়া অলপ মই ইয়াতে দিছো মেয়োনিজ আপোনালোকৰ ঘৰত যদি মেয়োনিজ নাথাকে নিদিলেও কোনো কথা নাই মোৰ আছিল বাবে অলপ অলপকৈ এনেকৈ দি গৈছো আপোনালোকে ইয়াতে চিজো ব্যৱহাৰ কৰিব পাৰে এতিয়া বনাই ৰখা মেগীখিনি ঠাণ্ডা হ'লে গুটিকেইখন ব্ৰেডৰ ওপৰত এনেকৈ দি যাম হৈ যোৱাৰ পিছত মই অলপমান ইয়াতে কেঁচা পিয়াজ দি দিছো লগতে মই চাট মছলা অলপ ব্যৱহাৰ কৰিম এনেকৈ ছটিয়াই দিছো ওপৰত লগতে মই অলপমান ইয়াতে দিছো জালুকৰ গুড়ি গুটিখিনি দি ব্ৰেড কেইখনৰ এনেকৈ ঢাকি দিব আৰু স্যান্ডউইচটো প্ৰস্তুত কৰি ল'ব এইপিনে মই এখন ননষ্টিক টাৱা গৰম হ'বলৈ দিছো গৰম হোৱাৰ পিছত ইয়াতে মই দিছো 1 চামুচ বাটাৰ আপোনালোকে বাটাৰৰ সলনি ঘিউ ব্যৱহাৰ কৰিব পাৰে বাটাৰখিনি এনেকৈ মেল্ট হ'লে গোটেইখিনি এনেকৈ ভালদৰে লগাই ল'ব তাৰ পিছত স্যান্ডউইচ কেইটা এনেকৈ দি দিব এনেদৰে অলপমান প্ৰেছ কৰি দিব দুফালে যাতে ক্ৰিপসি হৈ যায় তেতিয়া ভাল লাগে ন খাবলৈ এনেকৈ উলুটাই দিছো মই ওপৰৰ পিনেও অকনমান বাটাৰ এনেকৈ লগাই লৈছো এয়া চাওক আমাৰ মেগীৰে বনোৱা স্যান্ডউইচ একদম ৰেডি হৈ গৈছে বহুত ধুনীয়া হয় খাবলৈ এনেদৰে বনালে আপোনালোকে বনাই চাব মোৰ যদি ভিডিঅটো আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ